ৰূপহী কলেজৰ উন্নতি হ'বলে GS পাৰ্টি হৈ খেলিব ইলিয়াছে তাৰেনো কামনা পূৰণ হ'ব সকলোৱে মিলি ভোট দিলে ৰূপহী কলেজৰ উন্নতি হ'বলে GS প্ৰাৰ্থী হৈ খেলিব ইলিয়াছে তাৰেনো কামনা পূৰণ হ'ব সকলোৱে মিলি ভোট দিলে আহক বন্ধুসকল সকলোৱে মিলি কৰক ফুল এনজয় কৰক ইলিয়াছকে জয় কৰক ইলিয়াছকে ভোট দিয়ক আজি আমাৰ ইতিমধ্যে নিৰ্বাচন সমাপ্ত হৈছে ইয়াৰ পিছত ফলাফল ঘোষণা কৰা হ'ব মই প্ৰথমতে এই ফলাফল ঘোষণাৰ আগতে খুব চমুকৈ দুটামান কথা ক'ব বিচাৰিছোঁ আজি যি নিৰ্বাচন অনুষ্ঠিত হ'ল সেই নিৰ্বাচন খুব সুচাৰুৰে পৰিচালনা কৰাৰ বাবে মই আমাৰ নিৰ্বাচন কমিটিখনক মোৰ ধন্যবাদ জনাইছোঁ যে আমাৰ যিখন নিৰ্বাচন কমিটি আছিলে তাত প্ৰিজাইডিং অফিচাৰ আছিলে প্ৰফেচৰ নুৰুল ইছলাম মেম্বাৰ আছিলে মুছাদ্দিক আৰিফ ডক্টৰ আনৱাৰ ছিদ্দিক সৃজনী হাজৰিকা আৰু অংশুমান অধ্যাপক মই প্ৰতিজনলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বিতীয়তে আমাৰ এখন গ্ৰিভেন্স ৰিড্ৰেচেল চেল আছিলে ইমান সুন্দৰকৈ আমাক এই গোটেই পৰ্যায়ত সহায় কৰিলে আৰু সেই কমিটিখনৰ ডক্টৰ বন্দনা বৰা ইকবাল হুছেইন ডক্টৰ ৰিয়াজুল হক আৰু আমাৰ মৰমৰ দুজন ছাত্ৰ ছাত্ৰী আছিলে মই প্ৰতিজনলৈ মোৰ ধন্যবাদ জনাইছোঁ আমাৰ নিৰ্বাচনৰ নিয়ম মতে এজন অবজাৰ্ভাৰ লাগে আমি এই অঞ্চলৰ ডক্টৰ আৰিফ উদ্দিন আহমেদ তেখেতক অনুৰোধ কৰিছিলোঁ তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি আজি নহয় গোটেই নিৰ্বাচনৰ প্ৰচেছটোত আমাক যথেষ্ট সহায় কৰিলে তেখেতলৈ মোৰ ধন্যবাদ থাকিলে